হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। এইটো ব্লগ ফাৰ্ষ্ট ৰোজাৰ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বৰ বেছি এটা বনোৱা নাই, প্ৰথম ৰোজাত অলপ কিবা লাগে, বনাবলৈও মন নাযায়, চিম্পুলকৈ বনাইছোঁ। নেক্সট ভিডিঅ'ত পাব আৰু কিবা কিবি বনোৱা ভালদৰে। এয়া মই কুকাৰত তেল গৰম হোৱাত পিঁয়াজ দিলোঁ, পিঁয়াজ জলকীয়া, তাৰপিছত নিমখ দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজিম। কাবলি বুট বনাম মই। এয়া আদা নহৰু মানে কি, গোটা মছলা মই পিচি লৈছিলোঁ, নহৰু এক্সট্ৰাকৈ দিছিলোঁ। তাৰপিছত মই বিলাহী এটা দিছিলোঁ, হালধি দিলোঁ, জলকীয়া গুড়ি দিছোঁ আৰু কাশ্মীৰ ৰং জলকীয়া গুড়ি দিছোঁ। ভালদৰে ভাজি ল'ম মই। মোটামুটি টেঙা জ্বলাটো অকণমান ভাল লাগে, যেতিয়া ইফতাৰ খাব চাবচোন, টেঙা জ্বলাটো অকণ খাব ইমানেই টেষ্ট লাগে। তাৰপিছত মই ডাঙৰ কাবলি বুটটো হয় তিয়াই থোৱা হৈছিলে, তাৰপিছত ধুই মেলি মই কাবলি বুট দিলোঁ। ভালদৰে মই অলপ মজাই ল'ম কাবলি বুটখিনি। তেলটো দি ওলাই আহিছোঁ, ভালদৰে ভাজি লৈছোঁ আৰু তাৰপিছত পানী দিছোঁ। এটা আন্দাজমতে পানী দিম আৰু গ্ৰেভি টাইপতে ৰাখিম, বৰ জোল নাৰাখোঁ। তাৰপিছত কুকাৰৰ হুইচেল মাৰালৈ ৰখিম। তাৰপিছত মই এখন কেৰাহীত তেল দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ, জলকীয়া, নিমখ দিছোঁ, ভালদৰে ৰঙা হোৱালৈকে ভাজিম। তাৰপিছত মই এয়া ঢেকীয়া শাক দিছোঁ। মই লগতে আদা তাত কাটি দিছোঁ পিঁয়াজৰ লগতে। ঢেকীয়া শাকত আদাটো পিচা দিলে ভাল লাগে, অলপ মিহি মিহিকৈ পাতলাকৈ কাটি দিলে ভাল লাগে খাই। এয়া মই ঢেকীয়া শাক ৰঙা হোৱালৈকে ভাজিছোঁ আৰু অলপ এনেকৈ মাজে মাজে চাইছোঁ। ফ্ৰাই হৈ গৈছে। ঢেকীয়া শাক এনেই দেখাত বহুত সৰলকৈ ভাজিলে অকণমান হৈ যায়, দেখিছেনে? এয়া মই কাবলি বুট অলপ মজাই ল'লোঁ হুইচেল খোলাত। এয়া মই সেইটো কুকাৰতে মাংস বনাম। তাত মই পিঁয়াজ দিলোঁ, নিমখ দিলোঁ, পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজিম মই। আদা নহৰু দিছোঁ, তাত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। মই হালধি দিছোঁ, জলকীয়া গুড়ি আৰু কাশ্মীৰ ৰং জলকীয়া। ভালদৰে এইখিনি ভাজিম। তাৰপিছত মাংসখিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ, সেয়া দি দিলোঁ। ভালদৰে মজাম মই। যিকোনো বস্তু যিমান মজাম সিমান ভাল লাগে। এতিয়া পানী অকণমান দি মই হুইচেল অহালৈ ৰখিলোঁ 2-3টামান। তাৰপিছত মই সেইখন কেৰাহীতে জলকীয়া নহৰু দিলোঁ চাটনি বনাবৰ কাৰণে। যিহেতু পকৰি বনাম, পকৰিৰ লগত আমাৰ ঘৰত চাটনি লাগেই। এয়া নৰসিংহ পাত দিলোঁ, এয়া কণ বিলাহী দিলোঁ, নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত মজাই লৈছোঁ ভালদৰে। দেখিছেনে? এয়া মোৰ ৰেডি হৈ গ'ল, কিন্তু তাত মই কেঁচা ধনিয়া পাতো দিম চাটনি মিক্সিত মাৰোঁতে। এয়া মই পকৰি বনাবৰ কাৰণে ৰিফাইন তেল দিলোঁ, পকৰি দি আছোঁ লাহে লাহে। এয়া পকৰি মই উঠাই আছোঁ, আকৌ তেনেকৈ দিছোঁ। মই জুইত বনাইছোঁ পকৰি, যিহেতু মই বৰ্ছিতে থাকিব নোৱাৰোঁ মই। এয়া ৰুটি বেলা হৈ গ'ল। এয়া মায়ে ৰুটি বনাইছে আৰু এয়া মাংস ৰেডি হৈ গ'ল। আজি চিম্পুল ফাৰ্ষ্ট ইফতাৰ মানে চিম্পুল একদম ঢেকীয়া ভাজি, কাবলি বুট, ডিম, সেই কাবলি আমাৰ চালাড খোৱা হয়। এয়া মাছৰ চৰচৰি, শিঙৰা মাছৰ। এয়া যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা কৈছোঁ মই। আৰু নেক্সট ভিডিঅ'ত লগ পাম। এতিয়া ৰোজাৰ ভিডিঅ' পাই থাকিব। বাই বাই।